বন্ধু বান্ধৱীসকল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিল ভাল খবৰ। আপোনালোকৰ এপ্লাই শেষ নহওঁতেই আকৌ আহিল নোটিছ। কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব ৰানিং। আহক নোটিছখন এবাৰ ভালদৰে চাই লওঁ। ৰিফাৰেন্স ৰিকুৱাৰমেণ্ট ফৰ নম্বৰ 1 211 পোষ্ট কনষ্টেবল আণ্ডাৰ DG CD and CGHG। নম্বৰ 2 264 পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1। 3 নম্বৰ 1226 পোষ্ট অফ ফৰেষ্ট গাৰ্ড। 3 নম্বৰ 981 পোষ্ট অফ AFPF কনষ্টেবল। 36 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল এণ্ড 142 পোষ্ট অফ ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট। এই পদসমূহৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট PET উইল বি কণ্ডাক্টেড। ল'ৰাৰ বাবে 3200 মিটাৰ আৰু ছোৱালীৰ বাবে 1600 মিটাৰ। আৰু 13/2/2023 তাৰিখে ৰানিং আৰম্ভ হ'ব। আৰু 2/2023 তাৰিখে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু তলত দি লিংকৰ দ্বাৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব। আৰু ফৰেষ্ট বেটেলিয়ানৰ আপোনালোকে যিবিলাক আপডেট পাব, আমি যিবিলাক পাম আপোনালোকক আপডেট দিম। ধন্যবাদ।